ঐ কৰ পালিহি তই পালোগে ৰ 5 মিনিট 5 মিনিট কথা ক'ব আহিছ ক'ত মৰি আছিলি ইমান দেৰি লাগে নে তোৰ আহোঁতে জাননে মোৰ ইণ্টাৰভিউ দেৰি হৈছে বুলি তই কোনজনী ঘৈণীয়েৰক লগ কৰিবলৈ গৈছিলি ইমান দেৰি লাগিলে তোৰ হ'ব মা কিমাননো গালি নিদিয়া ব'লা আৰু গালি খোৱা কামনো কিয় কৰ ইণ্টাৰভিউ দেৰি হোৱা হ'লে ব'ল এতিয়া আৰে নিজৰ বাইক নহয়তো অলপ দেৰি হ'বই ন নিজৰখনততো নুঠৈ নহ'লে কি তোৰ আধা ৰাস্তাত বন্ধ হোৱা ভক্সেলখনত উঠি যাব পাৰি নেকি ভক্সেল নকবি মোৰ জানমণি আইঅ নাম দিছে চা জানমণি হেল্ল' কিহৰ হেল্ল' দৰ্জা খোল গৰু ইমান দেৰি লাগে নি ফোনটো ৰিচিভ কৰোঁতে এই তোক থৈ আহি ভাগৰ লাগিছিলে শুই আছিলোঁ অলপ কচোন আজি ইণ্টাৰভিউ কেনেকুৱা হ'ল তোৰ ৰ কম আগতে কিবা এটা বনাই লচোন মোৰ বৰ ভোক লাগিছে মেগী আছে খাবি হ'ব যা 2 মিনিটত বনাই দি আছোঁ ৰ হ'ব দে চাওঁ মই বনাওঁ দে ইণ্টাৰভিউ কেনেকুৱা হ'ল নকলি যে ইণ্টাৰভিউ যে তোক ক'লে খঙে কৰিবি নেকি তই কিয় চিলেক্ট নহলি নেকি চিলেক্ট হ'লো কিন্তু বলচোন আগতে খাই লওঁ ন ভৰা ময়ে কৰিবলৈ পাইছোঁ মোৰ যে পষ্টিং যোৰহাটত কৰি দিলে আচ্ছা তোৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা পাতিবলগীয়া আছিলে কি কথা আছিলে চাকৰিটো হোৱাৰ পিছত তই ইয়াত থাকি অহা যোৱা কৰিবি তোক মই অনা নিয়া কৰিম হৈ গ'ল আৰু ন তোৰ আৰম্ভ কি আৰম্ভ কৰিলোঁ কি কথা কৈছ বাৰু তিনিচুকীয়াৰ পৰা যোৰহাট ডেইলি অহা যোৱা কৰাটো পাগল নেকি গোটেই দৰমহা পইচা তাতে উৰালেহে হ'ব আৰু তেনেহ'লে তই এইটো চাকৰি কৰিব নালাগে বাদ দে কিয় নালাগে মই বয়ফ্ৰেণ্ডৰ টকাৰে এছ কৰা ছোৱালী নহয় মই আমাৰ ফিউচাৰৰ কাৰণেতো কৰিব লাগিব ঠিক আছে তই চাকৰি কৰ নিয়ৰ তই সদায় এনেকুৱা চিটুৱেশ্যনৰ পৰা পলাই যাওঁ কালি ইণ্টাৰভিউ দিছিলিহে আজি চাকৰি পাই ঘৰ এৰিব হ'লেই ঐ শুন না মোকো তই লগত লৈ যাচোন তোক অকলে পঠাবলৈ মোৰ ভয় লাগিছে কি কথা কৈছ তই এইবোৰ এই লং ডিষ্টেঞ্চ ৱক নকৰেও কোনে ক'লেও তোক এইবোৰ কথা ক'ত যে শুন এইবোৰ কথা তোক কেলে লাগে লগৰকেইটাই ক'লে লগৰকেইটাই কেতিয়াবা ছোৱালী কাষত বহি পাইছেনে চিংগুলকেইটাই জ্ঞান ল'ব আহে ধেত
মই যাওঁ ৰুমলৈ কিন্তু বেলেগ চল নানিবি আনিলে কিন্তু তোক ৰ ঐ নাযাবি না এইটো এৰি যোৱা সুবাসৰে ভাহি উঠে গোপনে তাই যোৱাৰ পাছত জানা আমি সদায় কথা পাতিছিলোঁ কেতিয়াবা ফোনত কেতিয়াবা ভিডিঅ' কলত কিন্তু লাহে লাহে সকলো সলনি হৈ গ'ল The number you have dialed is currently busy. Please try later. ক'ত মৰি আছিলি ইমান দেৰি মই ইমান ফোন কৰি আছো তই উঠোৱা নাই কিয় মই বিজি আছিলোঁ আৰে এবাৰতো ক'ব পাৰ ন ক'ত আছিলি ইমান চিন্তা কৰি আছো মই কিয় কৰোঁ ফোন সদায় সদায় আৰে কি কথা কৈছ তই এইবোৰ মোৰ অশান্তি লাগিব ধৰিছে আৰু সদায় সদায় তোৰ লগত কথা পাতি প্লিজ মোক আৰু ডিষ্টাৰ্ব নিদিবি আই থিংক উই নিড এ ব্ৰেক কি মই পাহৰিব পৰা নাই দুখেৰে ভৰা হৃদয় মোৰ তোমাৰ মৰম কলো কিয় হৈ গ'লা দূৰ মই তাক লাহে লাহে পাহৰিব চেষ্টা কৰিছিলোঁ আচল কথাবোৰ তাক বুজাবলৈ মই সময়ে নাপালোঁ আচলতে ভুল মোৰেই তথাপি মই তাক হেল্ল' নিয়ৰ নিয়ৰ তই ইয়াত কেনেকৈ ক'ৰবাত আহিছিলি নে ক'ৰবাত যাওঁ আচ্ছা ইমানবোৰ প্ৰশ্ন উত্তৰ মাথো এটাই তোমাৰ মেছেজৰ ৰিপ্লাই নাপায় চিধাই ইয়ালৈ গুচি আহিল আজি তই পৰা তুমি বুলি ক'লি যে তই বুলি আপোনজনকহে কোৱা যায় মই কি আপোন নহয় নেকি নহয় আপোন মানুহেতো মাহ দিন ধৰি খবৰ নোলোৱাকৈ নাথাকে নহয় মই বহুত বিজি আছিলোঁ আৰে কেলা বিজি 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 এই বিজি শব্দটো শুনি শুনি মাথা বেয়া হৈ গৈছে তুমি এটা কাম কৰিবা মোক হোৱাটছএপত ব্লক কৰি দিবা তুমি এইবোৰ কি কৈ আছা নিয়ৰ মই একো বুজি পোৱা নাই মই আৰু চাই থাকিব নোৱাৰোঁ এনেকৈ কি চাই থাকিব নোৱাৰা তুমি মই নোহোৱাকৈতো তুমি হেপিয়ে আছা অনলাইন থাকিও মোক মেছেজৰ ৰিপ্লাই নিদিয়া সেইবোৰ মই চাই থাকিব নোৱাৰিম আৰে বাৰে বাৰে তোমাৰ লাষ্ট চিন চাই চাই মই আৰু নোৱাৰোঁ চাই থাকিব আই আণ্ডাৰষ্টেণ্ড বাট শুনা মোৰ তোমাক বহুত কথা ক'ব লগা আছে আৰু বুজাব লগাও আছে ন' প্লিজ ন' মই আৰু একো কথা শুনিব নিবিচাৰোঁ আৰে মইতো একদম চখ হৈ আছোঁ কি ভুল কৰিলোঁ সেয়াও যদি ক'লা হয় মই ইমান দুখ নাপালোঁ হয় হোৱাট ননচেন্স মক্কেল নেকি তই এইবোৰ কেতিয়াৰ পৰা খাব ধৰিলি যেতিয়া তুমি মোক এৰি গ'লা তেতিয়াৰ পৰাই ই মোৰ সংগী এই যে দেখিছা নহয় চিগাৰেটটো লাহে লাহে জ্বলি জ্বলি শেষ হৈ গৈছে আৰু লাহে লাহে ময়ো শেষ হৈ যাম এদিন কি কথা কৈ আছ তই এইবোৰ তোৰ মগজ ঠিকে আছেতো অঁ মোৰ মগজ ঠিক নাই আৰু তাৰ বাবে দায়ী তই আৰু তোৰ বাবে মই তোক কথাবোৰ খুলি ক'ব পৰা নাই আচলতে মই তোক এতিয়াও ভাল পাওঁ নিয়ৰ আৰু তোমাৰ এই মিছা কথাবোৰ শুনিবলৈ মই ইয়াত অহা নাই মই তোমাক গুড বাই ক'বলৈহে আহিছোঁ ক'লৈ যাওঁগৈ বহুত দূৰলৈ আই ডোণ্ট ন' যদি জীৱনে বহুত দূৰলৈ লৈ নাযায় তেনেহ'লে নিশ্চয় লগ পাম গুড বাই নিয়ৰ আহিবানে বাৰু মোৰে কাষলৈ অভিমানী মন পাহৰি যাবলৈ
আছ হেল্ল' 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 একো শুনি পোৱা নাই হেল্ল' নিয়ৰ হেল্ল' শুনিছ কি নিয়ৰ তোৰ কি হ'ল হেল্ল' নিয়ৰ শুনিছনে দুচকুৰ চাৱনি তোমাৰে অভিমান ভাৱনা চিলিকে মৰম সিমান মন কাঢ়িলা হিয়াৰো মেৰে তনুৱা ফাগুন তুমি নিয়ৰ কথাবোৰচোন খুলি কোৱাই নহ'ল তোমাক একো নোকোৱা কিয় আজি তুমি ইমান অভিমান কিয় কৰিছা আজি মই জানো তুমি মোক কেতিয়াও এৰি থৈ নোযোৱা কাৰণ তুমি মোৰ ওচৰত সদায় থকাৰ প্ৰতিশ্ৰুতি দিছিলা তোমাৰ একো নহয় তুমি মোক ভুল বুজি আছা তোমাক কথাবোৰ সকলো খুলি ক'ব লওঁতে আজি তোমাৰ মই তোমাক বহুত ভাল পাওঁ তোমাক হেৰুৱাব নোখোজো মই তোমাক হেৰুৱাব নোখোজো কিন্তু নাকান্দিব মনিষা তোমাৰ একো নহয় নিয়ৰ তোমাৰ একো নহয় মই তোমাৰ হ'ব নোৱাৰিলো মনিষা আমাৰ ভাল পোৱা চাগে এয়াই শেষ প্লিজ তেনেকৈ নক'বা নিয়ৰ মই তোমাক শেষ উশাহলৈকে ভাল পাই আছো মনিষা চকুতে খুব